ताज़ा तरीन अपलोड्स की नोटिफिकेशन हासिल करने के लिए हमारे चैनल को सब्सक्राइब करें और साथ में दिए गए घंटी के निशान को दबाना ना भूलें। আজি আমি কৰিম নৱম শ্ৰেণীৰ প্ৰথম পাঠ ইহুলীলা। কোৱেশ্চন নম্বৰ 1, অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। ক, কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন? উত্তৰ, কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ'ল যশোদা। খ, কৰ্ণত কুণ্ডল দুলে অতি। ইয়াত কাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে? উত্তৰ, কৰ্ণত কুণ্ডল দুলে অতি। ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ, কাম্পে কাম্পে অৰুণধৰ। ইয়াত কাৰ অৰুণধৰৰ কথা কৈছে? উত্তৰ, কাম্পে কাম্পে অৰুণধৰ। ইয়াত শ্ৰীকৃষ্ণৰ অৰুণধৰৰ কথা কোৱা হৈছে। ঘ, মথনিত ধৰিয়া নিষেধি। মথনি শব্দৰ অৰ্থ কি? উত্তৰ, মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। অংগ, নোজোৰে আঁচল দুই জাৰি। ইয়াত কাৰ জৰীৰ নাটনি হৈছে? উত্তৰ, নোজোৰে আঁচল দুই জাৰি। ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে। প্ৰথম চ, ৰুণঝুণ কেউৰ কংকন। কাৰ কেউৰ কংকনৰ ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ, ৰুণঝুণ কেউৰ কংকন। ইয়াত যশোদাৰ কেউৰ কংকনৰ ৰুণঝুণ শব্দৰ কথা কোৱা হৈছে। কুৱেশ্চন নম্বৰ 2, ইহুলীলা পাঠটিত ফুটি অহা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰ, ইহুলীলা পাঠটি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অনুপম ৰচনা। পাঠটিৰ মাজেৰে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক ভক্ত কবি জনাই এটি সাধাৰণ মানৱ শিশু হিচাপে অংকন কৰি ভক্তৰ কাষ চপাই দিছে। বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী ভগৱানে সাধাৰণ মানুহ শিশু হিচাপে মাক যশোদাৰ কোলাত উঠিবলৈ মাকক আমনি কৰিছে। মাকে কোলাৰ পৰা নমাই দিয়াত তেওঁৰ খং উঠিছে। তেতিয়া তেওঁ উৰালত উঠি লৱণ চুৰ কৰিছে। আকৌ চুৰ কৰি ধৰা পৰাত মাকৰ ভয়ত দৌৰি পলাইছে। এইবোৰ কাৰ্যৰে ভগৱান শ্ৰীকৃষ্ণ ভক্তৰ ওচৰত এটি সাধাৰণ মানৱ শিশু হৈ পৰিছে। কুৱেশ্চন নম্বৰ 3, শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটোকা লিখা। উত্তৰ, কীৰ্তন ঘোষা হৈছে আজিৰ পৰা প্ৰায় 500 বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ অৰ্থে ৰচিত এখন কাব্য। কীৰ্তন ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়। প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথিসমূহ ৰচনা কৰিছিল। কীৰ্তন ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ডসমূহ সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল। শংকৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে তেওঁৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰক কীৰ্তন ঘোষাৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে। সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে কীৰ্তনৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি 1596 খ্ৰীষ্টাব্দত মাধৱদেৱৰ হাতত দিয়ে। কীৰ্তন ঘোষা 27টা স্বয়ং সম্পূৰ্ণ খণ্ডৰ সমষ্টি। কুৱেশ্চন নম্বৰ 4, ইহুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ, ভগৱান ভক্তৰ অধীন। একান্ত ভক্তিৰে ভগৱানক ভক্তই হাতেৰে পায়, কিন্তু অহংকাৰ শূন্য মনেৰে কৰা ভক্তিৰেহে ভগৱানক পাব পাৰি। মনত অহংকাৰ থাকিলে বিভিন্ন প্ৰয়াসেৰেও ভগৱানক পাব নোৱাৰি। ইহুলীলা পাঠটিৰ অন্তৰ্নিহিত তত্ত্বই সেই কথাকে কয়। কৃষ্ণ চিন্তাত আতুৰ যশোদাৰ ওচৰত কৃষ্ণই নিজে আহি ধৰা দিছে, কিন্তু তেতিয়াই হাতত এছাৰি লৈ যশোদাই তেওঁক খেদিছে আৰু উৰালত তেওঁক বান্ধিব খুজিছে। কিন্তু যশোদাই কৃষ্ণক ধৰিব পৰা নাই আৰু বান্ধিবলৈ সক্ষম হোৱা নাই। কুৱেশ্চন নম্বৰ 5, তাহাংক তনয় মানিবলে। যশোদা বান্ধনত উৰু খালে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ, উক্ত পদফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌভাগৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱৰ বিৰচিত শিহুলীলা নামৰ কবিতাংশৰ পৰা তুলি অনা হৈছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত। তেওঁ অসীম, স্থান কাল পাত্ৰৰ অতীত। সেইজন ভগৱানে ভূমিৰ ভাৰ হৰণৰ হেতু সাধাৰণ নৰ শিশু ৰূপ ধাৰণ কৰিছে। যশোদা সামান্য নাৰী। ভগৱান কৃষ্ণক তেওঁ মহাপুণ্যৰ বলত নিজ পুত্ৰৰূপে লাভ কৰিছে। ভগৱানৰ মহিমা তেওঁ বুজি পোৱা নাই, সেয়েহে লৱণ চুৰ কৰাৰ অপৰাধতে খঙত তেওঁ কৃষ্ণক উৰালত বান্ধিব খুজিছে। কিন্তু যিজন সৰ্বস্ব বিদ্যমান, যাৰ মায়াৰ বন্ধনত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত, তেওঁক সাধাৰণ শিশুৰূপে বান্ধিবলৈ যোৱাটো যশোদাৰ বৃথা প্ৰয়াস। কুৱেশ্চন নম্বৰ 6, নাহি আদি অন্ত পূৰ্বাপৰ, পূৰ্ণ ব্ৰহ্ম জগতীশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। উত্তৰ, ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰি থকাৰ সময়তে চৌকাত বহাই থোৱা গাখীৰ উতলি পৰাত তাড়াতাড়ি কৃষ্ণক কোলাৰ পৰা নমাই থৈ যশোদাই গাখীৰৰ ওচৰলৈ দৌৰি গ'ল। ইয়াতে কৃষ্ণৰ খং উঠিল আৰু দধিৰ ভাণ্ড শিল মাৰি ভাঙি পেলালে আৰু নিজে দধি খালে আৰু বান্দৰকো দিলে। পুত্ৰৰ কাণ্ডত মাক যশোদা খঙত টিঙিৰি তোলা হৈ পৰিল। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোতে প্ৰতিবাৰতেই 2 আঙুলি জৰীৰ নাটনি হ'ল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই। তেওঁই এই হৰাচৰ জগতৰ পৰম পুৰুষ।
ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্মৰ অৱতাৰ। কুৱেশ্যন নম্বৰ 7 ব্যাখ্যা কৰা। ক যাক যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। উত্তৰ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিত অন্তৰ্গত শংকৰদেৱৰ ৰচিত হিউলীলা নামৰ কাব্যাংশৰ পৰা তুলি অনা হৈছে। যি ভগৱান কৃষ্ণক সাধনা কৰিও পোৱা নাযায় সেই শ্ৰীকৃষ্ণ মাক যশোদাৰ ভয়ত মানৱ শিশুৰ দৰে পলোৱাত কবিয়ে এনেদৰে কৈছে। মাকৰ স্তনপান কৰি থকাৰ সময়ত হঠাতে চৌকাত বহাই থোৱা গাখীৰ উতলি পৰিব ধৰাত শিশু কৃষ্ণক এৰাই থৈ মাক যশোদা গাখীৰ নমাবলৈ গ'ল। স্তনপান কৰিব নোৱাৰাৰ বাবে কৃষ্ণৰ খঙতে শিল মাৰি দধিৰ ভান ভাঙিলে আৰু গোপনে গৈ নিজে দধি খালে আৰু বান্দৰকো খোৱালে। পুত্ৰৰ কাণ্ড দেখি মাকে চেকনি লৈ খেদি যোৱাত কৃষ্ণ পলাই ফুৰিব ধৰিলে। ইয়াকে দেখি কবিয়ে কৈছে যে তপস্বীসকলে কঠোৰ তপস্যা কৰিও যিগৰাকী পৰম ঈশ্বৰক পাব নোৱাৰে সেইগৰাকীয়ে মানৱ শিশু ৰূপে আৱিৰ্ভাৱ হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিছে। এয়া মাথো ঈশ্বৰৰ লীলা। খ ভাণ্ড ভাঙি আবে যাইবি কোঠা খাইবো আজি কৃষ্ণ তোৰ মাথা। উত্তৰ উক্ত পদফাকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত হিউলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক লৱণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তনপান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে কৃষ্ণই খঙতে দৈ লৱণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে। কুৱেশ্যন নম্বৰ 8 হিউলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। উত্তৰ হিউলীলা পাঠটি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অনুপম ৰচনা। পাঠটিৰ মাজেৰে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক ভক্ত কবিজনাই এটি সাধাৰণ মানৱ শিশু হিচাপে অংকন কৰি ভক্তৰ কাষ চপাই দিছে। বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী ভগৱানে সাধাৰণ মানৱ শিশু হিচাপে মাক যশোদাৰ কোলাত উঠিবলৈ মাক যশোদাক আমনি কৰিছে। মাকে কোলাৰ পৰা নমাই দিয়াত তেওঁৰ খং উঠিছে। সেয়েহে তেওঁ উৰালত উঠি লৱণ চুৰ কৰিছে। আকৌ চুৰ কৰি ধৰা পৰি মাকৰ ভয়ত দৌৰি পলাইছে। এইবোৰ কাৰ্যৰে ভগৱান শ্ৰীকৃষ্ণ ভক্তৰ ওচৰত এটি সাধাৰণ মানৱ শিশু হৈ পৰিছে। কুৱেশ্যন নম্বৰ 9 মহাকোপে কোঠা পখিলন্ত হিংসিৰাই লৱণু বুজন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা। উত্তৰ শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। শিশুৰূপী ভগৱান শ্ৰীকৃষ্ণই সাধাৰণ শিশুৰ দৰে দধিমতি থকা যশোদাক আমনি কৰিছিল। সেয়েহে যশোদাই মৰমেৰে পুত্ৰক কোলাত লৈ স্তনপান কৰাইছিল। তেনেতে গাখীৰ উতলি পৰিব খোজা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গ'ল। মাতৃদুগ্ধ পান কৰিবলৈ নোপোৱাৰ বাবে কৃষ্ণৰ খং উঠিল। খঙতে তেওঁ শিল দলিয়াই দধিৰ পাত্ৰ ভাঙি পেলালে। তাৰ পিছত দধি থোৱা কোঠাত সোমাই লৱণবোৰ হিকিয়াৰ পৰা নমাই আনিলে আৰু হিচি মেলি নিজেও খালে আৰু বান্দৰকো খোৱালে। কুৱেশ্যন নম্বৰ 10 কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। উত্তৰ কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল। খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল। ভাষা বিষয়ক কুৱেশ্যন নম্বৰ 11 তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। কৰ্ণ মানে কাণ, অৰুণৰ সূৰ্য, দধি দৈ, বস্ত্ৰ কাপোৰ, বদন মুখ, লৱণু মাখন, কোপ মানে খং বা ৰাগ, দখন দাঁত, দুগ্ধ গাখীৰ, ঈশ্বৰ মানে ভগৱান। কুৱেশ্যন নম্বৰ 12 তলৰ পুৰণি অসমীয়া শব্দবোৰ আধুনিক ৰূপ লিখা। তাহাংক মানে তেওঁক, নুজুৰে মানে নাটে, খহি খহি, ৰহিল মানে ৰ'ল, আখি আহি, ভৈলা মানে হ'ল, আশান্ত আহিছে, হিলায়ে হিলেৰে, কাম্পে মানে কপে, মাৱক মাকক, বহি বহি, প্ৰয়াসী চেষ্টা কৰা, দেশন্ত মানে দেখিলে। কুৱেশ্যন নম্বৰ 13 তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হৈছে বুজাই লিখা। অৰুণ, কংকন, কৰ্ণ, ভাণ্ড আৰু নিষেধি। অৰুণ ৰি ৰ মূৰ্ধন্য খ আৰু দন্ত্য নৰ মাজত স্বৰবৰ্ণ থকা বাবে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন হৈছে। কংকন স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে। কৰ্ণ ৰি ৰ মূৰ্ধন্য খৰ দন্ত্য ন মাজত থাকিলে শেষৰ দন্ত্য ন মূৰ্ধন্য ন হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ দন্ত্য ন মূৰ্ধন্য ন হৈছে। ভাণ্ড ত বৰ্গৰ আখৰেৰে যুক্ত হোৱাৰ বাবে দন্ত্য ন মূৰ্ধন্য ন হৈছে। নিষেধি ই কাৰণত উপসৰ্গৰ পিছত স্থা হিথু হিচ লখ প্ৰভূতি ধাতুৰ দন্ত্য খ মূৰ্ধন্য খ হয়। কুৱেশ্যন নম্বৰ 14 পাঠটোত থকা সমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা। উত্তৰ পাঠটোত থকা 5টা সমাপিকা ক্ৰিয়াৰ শব্দ তলত উল্লেখ কৰা হ'ল। তলি, কামুৰি, পিন্ধি, মথন্তে, বান্ধি আৰু দৰিয়া।